हेलो गाइस वेलकम बैक टू माय चैनल। আজি আপোনালোকৰ ভাই লেখান আপোনালোকৰ নতুন ভিডিঅ' লৈ আহি গ'ল আৰু আজি আমি গৈ আছোঁ বৰ্তমান এয়াৰপৰ্টৰ পৰা আমাৰ দাদা এজনক উঠাম আৰু তাৰ পৰা আমি প্ৰগ্ৰামত যাম। কল্পনাবাৰ প্ৰগ্ৰাম আছে আজি জাগিৰোডত। বলক গাইছ আপোনালোকক মই দেখাই থাকোঁ। চাওক গৈ আছোঁ আমি, কিমান ধুনীয়া ৰাস্তা। গোটেইখিনি ভিডিঅ' চাব আৰু মোৰ চেনেলটো লাইক চেনেল ছাবস্ক্ৰাইব কৰিব গাইছ। তো বলক আপোনালোকক মই এয়াৰপৰ্ট দেখাওঁ, তাৰপিছত কল্পনাবাৰ প্ৰগ্ৰাম দেখাম কেনেকৈ কি হয়। গোটেইখিনি আপোনালোকে চাব, তেতিয়া বেছি মজা পাব। ৰাতি কিমান মজা লাগি আছে এয়াৰপৰ্টৰ ফালে, চাওকচোন ইমান ধুনীয়া জেগা। মোকতো তামাম মজা লাগি আছে গাইছ। আহি পালোঁ আমি এয়াৰপৰ্ট। কি চাব আপোনালোকে কওক? ফেন চাব নেকি? হেলিকপ্টাৰ ফেন চাব না বতাহ খোৱা ফেন চাব? কোনটো ফেন চাব কওক, মই দেখাই দিম আজি। হয় নেকি? অঁ এইটো আছে, আমাৰ হেৰিতে আছে। আপোনালোকক মজা লাগিব, মজা বস্তু দেখাওঁ। কোনখন গাইজ? মজা লাগিছে। ফেন দেখিছেনে আপোনালোকে? ফেন কিমান ডাঙৰ ফেন। অলপ আগত ৰাখি দিয়ক। কিয় কাহিনীটো কি এনেকুৱা? গুৱাহাটী কিয় হয় এনেকুৱা হৈছে? কি ডাঙৰ দা, ইমান ডাঙৰ ফেন ল'ব, কাহিনীটো কি? কাহিনীটো সাংঘাতিক। হেল্ল' বলক দেখাওঁ আপোনালোকক গাইজ। প্ৰগ্ৰামটো 10:30 মানৰ পৰা হ'ব। এতিয়া আমি গৈ আছোঁ, আমাৰ ফ্লাইটটো কেতিয়া আছে চাবলৈ গৈ আছোঁ। টেনশ্যন নল'ব, দেখাম পূৰা মজাকৈ, এনজয় কৰিব গেম। এই আপোনালোকে দেখিছে ট্ৰলি বুলি কয়। ইয়াতে আপোনাৰ বেগ চেগ উঠাই লৈ যাব পাৰে, ডাঙৰ উঠাই লৈ যাব পাৰে নে কি ডাঙৰ দা? একদম বলক আহি তাতে গ'লে খবৰ পাম, হয় না? অঁ এইবিলাক ট্ৰলি বেগ যদি আপোনালোকে বেছিকৈ লৈ আহে তেতিয়াহ'লে এইবিলাক ট্ৰলি ইউজ কৰিব পাৰে। কিন্তু এটা কথা, ইয়াতে হাইষ্ট কিমান কেজিলৈকে বেগ ল'ব পাৰি? 10 কেজি নেকি? 10 কেজি হাইষ্ট 10 কেজি বেছি বেগ আপুনি ল'বই নোৱাৰে। কি আৰু ট্ৰলি ইউজ কৰোঁ, 10 কেজিত আমি হাততে লাগিব পাৰোঁ, হয়নে নহয়? চাওক কেনেকৈ মানুহ ভিৰ। ভাল লাগিছে আপোনালোকক? কিনাব লাগে, ভাল দোকান লাগে। মোক কিবা এটা খাম, মানে মোক কিবা লাগিছে, উল্টা ফুল্টা লাগি গৈছে, নহ'লে ৰাস্তাত খাব লাগিব। টেক্সি উবেৰ, এৰোপ্লেন ক'ত? এলা এইখন গাড়ী দেখা দিছে ভাড়া বুলি, হয় নেকি? যাওঁ এইফালে যাওঁ। আৰু চাওক কেনেকৈ মানুহ ইয়াতে, খুব বেছি মানুহ নহয়, কম মানুহ আছে। টাইমতে মানুহকেইটা আহে। আৰু ফেন চাওক, ফেন বহুত মজা ফেন। আপোনালোক ঘৰত যদি এটা ফেন লগাই দিয়ে, গোটেই মানে যিমানকেইটা ৰুম আছে চবতে বতাহ পাব। এইটো হেলিকপ্টাৰৰ ফেন হয়, লগাই দিছে আৰু হেলিকপ্টাৰ ফেন নেকি? কি কয়, হেলিকপ্টাৰ ফেন হয় না এইটো? হেলিকপ্টাৰ ফেন আপুনি গম পায় হেলিকপ্টাৰ ফেন, মই গম পাওঁ হেলিকপ্টাৰ ফেনে থৈ না গম পায় হেলিকপ্টাৰৰ সেই কিবা দি আছে আৰু নেকি? বলক তাতে যাই কি চাই সুধি আহিম। বলক সুধিম। আছে ইয়াৰ পৰা বাহিৰত ওলাব পাৰি, এক্সাইড ইয়াৰ পৰা বাহিৰত ওলাব পাৰে। আপোনালোকে ভিতৰত যাব নোৱাৰে, মানে গণ্ডগোল আছে ইয়াতে। আপোনালোকে বেলেগ ৰাস্তা দিয়ে ভিতৰত যাব পাৰে। ইয়াৰ পৰা যদি ভিতৰত যায় মানে যাই নাপাব, কিবা আছে ইয়াতে উল্টা ফুল্টা নেকি? হাতে নাই হেণ্ড চেণ্ড লগা হৈছে কথা আপোনাক। অঁ কেছটো কি? কোনটো ক্ৰীম? কেছটো নগাই নলওঁ, হয়নে? কেতিয়াবা হেণ্ডচাম লাগি ভাল লাগে না। অঁ সঁচাকৈ। আৰু ইয়াতে চাই সেইকাৰণে কল্পনা বাতৰিৰ প্ৰগ্ৰেম আছে। অঁ অলপতো হেণ্ডচাম থাকিবই লাগিব না। একদম মজা কথা কৈছে আপুনি। হেণ্ডচাম থাকিবই লাগিব, বাকী যি হওক নহওক। তাতে আকৌ মুম্বাইৰ পৰা মিউজিচিয়ান আহি আছে, আপোনালোকে দেখা পাই আছে নে কিবা কিবি? হয়নে নাই? মুম্বাইৰ পৰা মিউজিচিয়ান আহি আছে, আমিও মুম্বাই যাম নেকি? বলক খবৰ লওঁ। আমাৰ এয়াৰপ্লেনটো কেতিয়া আহিব? ইয়াতে আমাৰ এয়াৰপ্লেনৰ একো খবৰ চবৰ নাই। দিল্লী মুম্বাইতো অহাই নাই, চব দিল্লী কিবা কিবি দেখাইছে গাইজ। আমাৰ এয়াৰপ্লেনৰ একো দেখুওৱা নাই। কি কৰোঁ কওকচোন আপোনালোকে? চলিউশ্যন দিয়ক কিবা এটা গাইজ। আমি এইটো কাউণ্টাৰ, ইয়াৰ পৰা আপোনালোকে এয়াৰপ্লেন টিকেট ল'ব পাৰে। সেইটো এতিয়া আমি বাহিৰত গৈ আছোঁ। চাওক এইটো গেট, আহিলোঁ আমি বাহিৰত। একদম মজাকৈ আপোনালোকে একদম আহি টিকেট ল'ব, ইয়াৰ পৰা যাব পাৰে, যেনেকুৱা ইচ্ছা তেনেকৈ কৰিব পাৰে। আৰু এনেকুৱা মানুহ আহে চাওক,
কেনেকুৱা ভিৰ এনেকুৱা আপোনালোকে যদি এইবিলাক যাব বিচাৰে তো এই কামটো কৰিবই লাগিব আপোনালোকে এনেকুৱা সকল চব হ'বই লাগিব নেকি নহ'লে কাম নাই তো ব'লক আমি এতিয়া তললৈকে যাওঁ মানে গাড়ীলৈকে যাম এতিয়া বেছি টাইম ৰখোঁ নৰখোঁ কাৰণ আমাৰ ফ্লাইটটো 8:55 পৰা আছে তো তাৰ আগতে আমি কি কৰিম হয়নে নহয় কিমান 8:55 গাইছ আমাৰ ফ্লাইটটো 8:55 মানে হেৰি হ'ব তো তেতিয়ালৈকে আমি ৰখিব লাগিব তো গাইছ আপোনালোকক চাই থাকক মই কমপ্লিট ভিডিঅ' দেখাই থাকিম আৰু আধাত শেষ নকৰিব ঠিক আছে তো ব'লক গাড়ীলৈকে যাওঁ গাইছ কল্পনাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ল জাগিৰোডত চাওক কেনেকৈ কল্পনা বাই গান গাইছে কল্পনা ধুনীয়া গান শুনক অলপমান